हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ আসসালামু আলাইকুম তোমালোক সকলোকে মোৰ চেনেল খানমছ কিচেন বুলবলৈ স্বাগতম জনাইছো মই তোমালোক বুলি কৈছো কাৰণ তোমালোক মতকে সৰু হবা মোৰ ভিউয়াৰ্স যদি আজিৰ মোৰ এই ভিডিওটো চাই তেতিয়া হলে আপোনালোকৰ মনলৈ এটা প্ৰশ্ন উঠিব পাৰে যে মই কিয় আজি হঠাতে ৰেচিপি আৰু ব্লগৰ পৰা ফালৰি কাটি আহি শিক্ষাৰ লগত জড়িত এটা ভিডিও আগবঢ়ালো হয় প্ৰথমতে মই আপোনালোকৰ এই প্ৰশ্নটো দিলো আপোনালোকৰ মনৰ পৰা এই সন্দেহটো আঁতৰাইলো মোৰ ষ্টুডেন্টস যি সকল সাৰ্ক এক্সেলেন্ট একাডেমীৰ হয় তেওঁলোকক মই কিছুমান ৰচনা ইম্পৰ্টেন্ট দিছিলো আৰু তাৰ ভিতৰত আছিল কৰোনা মহামাৰী আৰু তেওঁলোকে মোক জনাইছিল এমাহমান আগতে যে মেম এইখন লিখি দিব লাগে হিয়তক মই লিখিছিলো যদিও 4-5 দিনৰ ভিতৰত কিন্তু মই ক্লাছ নপোৱাৰ ফলত এতিয়ালৈকে দিব পৰা নাই কাৰণ হিয়তৰ প্ৰেক্টিকেল হৈ আছিল তেনেকে এক্সাম হৈ আছিল আৰু এতিয়ালৈকে মই ক্লাছ পোৱা নাই আৰু এতিয়া ক্লাছ যেহেতু অফ সেইভাবে মই ভাবিলো যে মোৰ যেহেতু এটা চেনেল আছে ইউটিউব চেনেল গতিকে ইয়াৰ জৰিয়তে যদি মই ভিডিওটো আগবঢ়াও তেতিয়া হলে সাৰ্ক এক্সেলেন্ট একাডেমীৰ ষ্টুডেন্টৰ লগতে আন ষ্টুডেন্টখিনিও কিছু হলেও এই ভিডিওৰ জৰিয়তে উপকৃত হ'ব অকল এছএছ সেকেন্ড ইয়াৰে নহয় মেট্ৰিক এই দুটাৰ বাবে খুব ইম্পৰ্টেন্ট বুলি মই ভাবো গতিকে মেট্ৰিক আৰু এছএছ সেকেন্ড ইয়াৰৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিওটো যেন চাই আৰু যদি কেইবামান পৰে নিশ্চয় উপকৃত হ'ব এক্সামত যদি এই ৰচনাটি আহে আৰু যদি কিবা এড কৰিব লগা হয় যেহেতু এতিয়াও কৰোনা মহামাৰী আছে গতিকে এড কৰিব লগা থাকিলে তোমালোকে কৰি দিবা গতিকে পলম নকৰি আহা ভিডিওৰ মাজলৈ আৰু এটা কথা তোমালোকে যিমান পাৰা ভিডিওটি শেয়াৰ কৰিবা যেন তোমালোকৰ লগতে আন ছাত্ৰ-ছাত্ৰীসকলে যেন এই ভিডিওটিৰ জৰিয়তে কিছু উপকৃত হয় কৰোনা মহামাৰীৰ আৰম্ভণি প্ৰকৃতিৰ অনেক সৃষ্টিৰ মাজৰ এটা অন্যতম সৃষ্টি হল ব্যাধি সাধাৰণতে ব্যাধিবোৰ কোনো ব্যক্তি বা সমাজতে সীমিত হৈ থাকে কিন্তু যেতিয়াই কোনো ব্যাধিয়ে সমাজৰ পৰিধি ভাঙি কোনো এক ৰাষ্ট্ৰ বা গোটেই বিশ্বজুৰি বিয়পি পৰে তেতিয়াই সৃষ্টি হয় মহামাৰীৰ বিশ্বৰ ইতিহাসত মহামাৰী কোনো নতুন বস্তু নহয় ইউৰোপৰ প্লেগ আমেৰিকাৰ ইনফ্লুয়েঞ্জা আফ্ৰিকাৰ ইবোলা আদি একোটা মহামাৰীৰ উদাহৰণ তাৰে ভিতৰত একবিংশ শতিকাৰ আটাইতকৈ ভয়াবহ মহামাৰীটো হৈছে কৰোনা মহামাৰী বা কোভিড-19 ই মানৱ ইতিহাসৰ এক ভয়াবহ ঘটনা এই মহামাৰীয়ে বিভিন্ন দেশতে কম সময়ৰ ভিতৰত এক ভয়াবহ ত্ৰাসৰ সৃষ্টি কৰিছে কৰোনাৰ উৎপত্তি কৰোনা মহামাৰী SARS-CoV-2 নামৰ ভাইৰাছৰ দ্বাৰা বিয়পে এই মহামাৰী 2019 চনত উহান চহৰৰ পৰা আৰম্ভ হয় আৰু গোটেই বিশ্বতে বিয়পি পৰে কৰোনা মহামাৰীৰ বিৱৰণ চীন দেশৰ উহান প্ৰদেশত 2019 চনৰ ডিসেম্বৰ মাহত প্ৰথমে এই ভাইৰাছৰ ধৰা পৰে বিশ্বৰ আগশাৰীৰ চিকিৎসকসকলৰ মতে উহান প্ৰদেশৰ লোকসকলৰ বিচিত্ৰ খাদ্যাভ্যাসৰ বাবেই এই ভাইৰাছৰ উৎপত্তি হৈছে কিন্তু বহুতৰ মতে এয়া চীনৰ ৰাজনৈতিক তথা অৰ্থনৈতিক দিশত এক জৈৱিক অস্ত্ৰহে লাহে লাহে এই ভাইৰাছৰ সকলোবোৰ দেশতে বিয়পিবলৈ ধৰে আৰু এতিয়া বিশ্বৰ সকলোবোৰ দেশ কৰোনাৰ সমস্যাত জৰ্জৰিত কৰোনাৰ লক্ষণ আৰু সংক্ৰমণ কৰোনা মহামাৰীৰ মুখ্য লক্ষণবোৰ হল জ্বৰ শুকান কাহ আৰু ভাগৰ লগা আৰু ইয়াৰ গৌণ লক্ষণ মূৰ কামৰণি গাৰ বিষ পানী পায়খানা চকু ৰঙা পৰি যোৱা ইত্যাদি কৰোনাৰ গুৰুতৰ লক্ষণবোৰ হল উশাহ লোৱাত কষ্ট পোৱা কথা ক'ব নোৱাৰা খোজ কাঢ়িব নোৱাৰা ইত্যাদি এই ৰোগ অতি সহজে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ গাত সংক্ৰমণ হ'ব পাৰে হাঁচিয়ালে বা কাহিলে
মুখৰ পৰা ওলোৱা কণিকাই বেলেগ মানুহ এজনৰ সংস্পৰ্শত আহিলে ই সংক্ৰমিত হ'ব পাৰে। আনকি আক্ৰান্ত ব্যক্তি এজনৰ স্পৰ্শত অহা বস্তু চুই মুখ, নাক, চকুত স্পৰ্শ কৰিলেও এই ৰোগ বিয়পে। কৰোনাৰ ঋণাত্মক দিশ। কৰোনাই সমগ্ৰ বিশ্বৰে সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশৰ ক্ষতি সাধন কৰিছে। বৰ্তমান বিশ্বত 1 মিলিয়নতকৈও অধিক লোকৰ প্ৰাণ কাঢ়িছে এই কৰোনাই। অৰ্থনৈতিক দিশত ইয়াৰ প্ৰভাৱ আৰু ভয়াৱহ। অৰ্থনীতিবিদসকলৰ মতে কৰোনাই বিশ্বৰ অৰ্থনীতি 5 বছৰ কাল পিছুৱাই নিছে। কৰোনাই বিশেষকৈ ক্ষতিসাধন কৰিছে উন্নয়নশীল দেশবাসীক। মধ্যবিত্ত লোকসকলৰ বাবে যমদূত স্বৰূপ হৈ পৰিছে এই কৰোনা। কৰোনাৰ ধনাত্মক দিশ। কৰোনাই যদিও বিশ্বৰ জনগণৰ বহুতো ক্ষতি সাধন কৰিছে, তথাপিও ইয়াৰ কিছু ধনাত্মক দিশও আছে। ই জনসাধাৰণক আত্মবিশ্লেষণৰ সুযোগ দিছে। কৰোনাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অনলাইন যোগে পাঠদান গ্ৰহণ কৰিব লগা হৈছে আৰু ইয়াৰ ফলত তেওঁলোকে তোমালোক বুলিয়ে আমি দিছোঁ প্ৰযুক্তিবিদ্যাৰ ধনাত্মক দিশটোৰ প্ৰতি অৱগত হৈছে। কৰোনাই গোটেই বিশ্বখন স্থবিৰ কৰি তোলাৰ সময়ত প্ৰদূষণৰ মাত্ৰা যথেষ্ট কমি গৈছে। প্ৰকৃতি আকৌ আগৰ দৰে জীপাল হৈ উঠিছে আৰু লগতে কুমেৰু অঞ্চলত যি ওজন বিন্ধা আছিল সেইটোও লাহে লাহে নোহোৱা হৈছে। কৰোনাৰ অৰ্থনৈতিক দিশত প্ৰভাৱ। এই মহামাৰীয়ে গোটেই বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাক দুৰ্বল কৰি পেলাইছে। কৰোনা মহামাৰী সংক্ৰমণৰ কাৰণে বহুতো দেশত চৰকাৰে তলাবন্ধ যিটো নেকি লকডাউনৰ ব্যৱস্থা গ্ৰহণ কৰে। এই ব্যৱস্থাৰ ফলস্বৰূপে কৃষি, শিল্প, বাণিজ্য, যাতায়াত আদি ব্যৱস্থা বন্ধ হৈ পৰে। তলাবন্ধৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বজাৰবোৰ বন্ধ হৈ পৰে, যাৰ ফলত গোটেই দেশতে অৰ্থনৈতিক ব্যৱস্থাটো দুৰ্বল হৈ পৰে। কৰোনাৰ সামাজিক প্ৰভাৱ। শাৰীৰিক দূৰত্ব বজাই ৰখাৰ কাৰণে সকলো ধৰণৰ সামাজিক অনুষ্ঠানবোৰ বন্ধ কৰি দিয়া হয়, যাৰ ফলত ই দেশৰ সামাজিক ক্ষেত্ৰতো বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। কৰোনাৰ শৈক্ষিক দিশত প্ৰভাৱ। বিশ্বৰ বিভিন্ন দেশে কৰোনা মহামাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে তলাবন্ধৰ ব্যৱস্থা হাতত লয়। ফলত স্কুল, কলেজ, অন্যান্য শিক্ষানুষ্ঠানবোৰৰ পাঠদান বাতিল কৰিবলগীয়া হয়, যাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হয়। তদুপৰি স্কুল, কলেজৰ শৈক্ষিক বছৰো কেইমাহমান পিছুৱাই দিয়ে। ইয়াৰ প্ৰতিষেধক। কৰোনা মহামাৰীৰ পৰা বাচিবলৈ একমাত্ৰ উপায় হ'ল প্ৰতিষেধক। বিভিন্ন দেশৰ বৈজ্ঞানিকসকলে অহৰহ চেষ্টা চলাই আছে এই প্ৰতিষেধকৰ বাবে আৰু এতিয়া বিভিন্ন দেশে ইয়াৰ প্ৰতিষেধক আৱিষ্কাৰ কৰি ওলাইছে আৰু মানুহৰ শৰীৰত সফলতাৰে পৰীক্ষাও কৰিছে বা এতিয়াও কৰি আছে। আৰু ইয়াৰ বাবে ল'বলগীয়া সাৱধানতা। কৰোনাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ বিশ্বৰ প্ৰায় সকলো দেশতে অগা-পিছাকৈ লকডাউন ঘোষণা কৰা হৈছে। ভাৰতবৰ্ষতো 2020 চনৰ মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে সুদীৰ্ঘ কালছোৱা তলাবন্ধ ঘোষণা কৰিছিল। ইয়াৰ উপৰি সামাজিক দূৰত্ব সঘনাই হাত ধোৱা, ছেনিটাইজাৰ আৰু মাস্কৰ ব্যৱহাৰৰ কথা বিভিন্ন মাধ্যমৰ জৰিয়তে জনসাধাৰণক জনোৱা হৈছে আৰু ছেল্ফ কোৱাৰেণ্টাইনত থাকিবৰ বাবেও পৰামৰ্শ দিয়া হৈছে। কৰোনাৰ সামৰণি। মহামাৰী বিশ্বৰ ইতিহাসত একো নতুন কথা নহয়। আগতেও ই হৈছিল আৰু ভৱিষ্যতেও হ'ব। কিন্তু আমি ইয়াৰ পৰা শিক্ষা লৈ ভৱিষ্যতৰ বাবে কঁকালত টঙালি বান্ধিব লাগিব। কৰোনা ভাইৰাছে এই বিশ্বত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত কেইবাখনো দেশত বহুতো মানুহৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত আমাৰ চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ, চিকিৎসকসকলে, নাৰ্ছ আদিবোৰে লোৱা কাৰ্যপন্থাবোৰ সঁচাকৈ প্ৰশংসনীয়।
কৰোনা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দিয়া পৰামৰ্শ মতে আমি চলিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে সকলোৱে জানা, যদিও কেইদিনমান আগত কৰোনাৰ মহামাৰীৰ ত্ৰাসৰ কিছু সকাহ আমি সকলোৱে পাইছিলোঁ, কিন্তু এতিয়া আকৌ যেন আহিছে। গতিকে তোমালোক সকলোৱে সাৱধানতা অৱলম্বন কৰিবা। তোমালোকৰ এক্সামত যেতিয়া তোমালোকে ৰচনাটো যদি আহে, তেতিয়া লিখোঁতে যদি আৰু তোমালোকে ভাবা কিছু ডাটা আকৌ এড কৰিব পাৰিবা, তেতিয়াহ'লে কৰি দিবা, যিহেতু কৰোনাৰ সংক্ৰমণ বাঢ়িয়ে আছে। গতিকে শেষত তোমালোকক এইটোৱে ক'ব বিচাৰোঁ, তোমালোকে ভাবিব পাৰা যে অকণমান কৰোনা এই ৰচনাটো অকণমান ডাঙৰ হৈছে, মই অকণমান বেছিকৈ দিছোঁ, কাৰণ তোমালোকে যেন একো এৰি আহিব নালাগে। কাৰণ এক্সামত কুৱেশ্যনত কিছুমান পইণ্ট দিয়া থাকে। এইটো যিহেতু ফাৰ্ষ্ট টাইম হ'ব কিজানি যদি ৰচনাটো কমন পৰে, গতিকে সেইবাবে মই ভবা নাই যে তোমালোকে কিবা এৰি আহা, সেইবাবে মই বেছিকৈ পইণ্ট কিছুমান সোমাই দিছোঁ। তোমালোকে কেইবাৰমান যদি ভালকৈ পঢ়া, নিশ্চয় তোমালোকৰ মনত থাকি যাব, কাৰণ তোমালোকে এইখিনি গোটেইখিনি প্ৰেক্টিকেলি পাই আহি আছা। তোমালোকে যদি মই এই ৰচনাটো আগবঢ়াৰ ফলত কিছু উপকৃত হৈছে আৰু যদি তোমালোকৰ কিছু যদি হেল্পৰ দৰকাৰ হয়, তেতিয়াহ'লে মোক তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। মই যিমান দূৰ পাৰোঁ তোমালোকক মই সহায় কৰিম। শেষলৈ এটাই কওঁ, যদি তোমালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে আৰু যদি ভাবা নতুন নতুন ভিডিঅ' তোমালোকে আগবঢ়া, তেতিয়াহ'লে প্লিজ লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু বেছিকৈ তোমালোকে শ্বেয়াৰ কৰিবা যেন সকলোৱে এই ৰচনাটো পাই কিছু হ'লেও উপকৃত হয়। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ।